আপোনালোকৰ সকলো ভালে আছেনে? মই নিভা আৰু এইটো মোৰ চেনেল নিভাজ ডায়েৰীত মই আপোনালোক আটাইকে আকৌ এবাৰ স্বাগতম জনালোঁ। আজি মোৰ দিনটো সিমানো ভাল নহয় কাৰণ দেখাই আছোঁ এইডাল মোৰ কাজল লগাব খুজিছিলোঁ আৰু ভাঙি গ'ল। বাৰু যি কি নহওক, আজি হৈছে আগষ্টৰ 1 তাৰিখ আৰু ঠিক এদিন পিছত মানে আগষ্টৰ 3 তাৰিখে আছে ৰাখী বন্ধন। কিন্তু প্ৰব্লেমটো হৈছে আজি হৈছে আমাৰ ইয়াত লকডাউন আৰু কালিও লকডাউন আছে। চ' সোমবাৰে ৰাখী বন্ধন আছে। মই ভাবিছোঁ মোৰ হাতত যিহেতু সময় নাই, তেনেহ'লে ঘৰত যিখিনি বস্তু আছে সেইখিনি বস্তু ইউজ কৰিয়ে মই কেইটামান ৰাখী বনাই লওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে বলক আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত আছে এনেকুৱা ধৰণৰ সূতা। এইবিলাক সূতাৰ বেছি দাম নহয়, 5 টকা হয়। আৰু মোৰ লগত আছে এনেকুৱা ধৰণৰ মণি। আৰু এইটো আপোনালোকে যিকোনো দোকানতে পাই যাব। বহুত বেছি দামো নহয় আৰু কোৱালিটি আৰু ডিজাইন লৈ অলপ দামটো ইফাল সিফাল থাকে। আৰু কেইটামান ডিজাইনৰ মণি আছে, বেলেগ বেলেগ ডিজাইনৰ। আৰু এই দুটা বস্তু দিয়ে মই আজি বনাবলৈ লৈছোঁ ৰাখী। প্ৰথমতে মই বেজি এটাত সূতাডাল এনেধৰণে ভৰাই লৈছোঁ আৰু নিজৰ জোখৰ হিচাপত দীঘলটো ৰাখি সূতাডাল কাটি লৈছোঁ। এতিয়া দেখুওৱা ধৰণে যিমানখিনিলৈকে মণিখিনি ৰাখিব বিচাৰে সেই হিচাপত এটা গাঁঠি মাৰি দিলে হ'ল, যাতে মণিখিনি ওলাই নাযায় আৰু এটা এটাকে মণিকেইটা নিজৰ হিচাপত সজাই দি গ'লে হ'ল। এইবিলাক মণি বিভিন্ন কাপোৰৰ ডিজাইন, ব্ৰেচলেট আৰু সজোৱা বস্তুত ব্যৱহাৰ কৰা হয়। এয়া চাওক, 2-3 মিনিটৰ ভিতৰত মোৰ এডাল ৰাখী ৰেডি হৈয়ে গ'ল। এতিয়া বেজিৰ পৰা সূতাডাল কেঁচিৰে কাটি মণিকেইটাৰ জোখত ভালদৰে এটা গাঁঠি মাৰি দিছোঁ, যাতে মণিকেইটা ওলাই নাহে। এয়া মোৰ প্ৰথমডাল ৰাখি ৰেডি হৈ গৈছে। এয়া চাওক, ছাইডত গাঁঠিকেইটা যে মাৰিছিলোঁ, মই ইয়াতে পিছত আৰু এটা এটা গাঁঠি লগাই দিছোঁ, যাতে গাঁঠিটো মজবুত হয় আৰু ৰাখীৰ পৰা মণিকেইটা ওলাই নাযায়। আহক এতিয়া ছেকেণ্ড ৰাখীটোও একেধৰণে বনাই লওঁ। ছেকেণ্ড ৰাখীটোত মই গল্ডেন কালাৰৰ মণিৰ লগত কেইটামান হোৱাইট কালাৰৰ বেলেগ ডিজাইন থকা মণি ইউজ কৰিছোঁ। এয়া চাওক, আমাৰ ছেকেণ্ড ৰাখীটো দেখিবলৈ কিমান ধুনীয়া লগা হৈছে। মই একেটা প্ৰচেছতে মুঠতে 5ডাল ৰাখী বনালোঁ আৰু অতি কম সময়ৰ ভিতৰতে বহুত ধুনীয়া ৰাখী ৰেডি হৈ গৈছে। আপোনালোকেও ঘৰত বহিয়েই অতি কম খৰচ আৰু কম সময়ৰ ভিতৰতে মাত্ৰ সূতা আৰু নিজৰ হিচাপৰ কিছুমান মণি ব্যৱহাৰ কৰিয়ে ধুনীয়া ধুনীয়া ৰাখী প্ৰস্তুত কৰি ল'ব পাৰে। ফাইনেলি এইকেইডাল হৈছে মোৰ ৰাখী। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো হিট কৰি দিব। তেনেহ'লে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে বাই।